নমস্কাৰ ছাৰ। নমস্কাৰ মোৰ মৰমৰ চলিয়াত এই চলিয়াত তহঁতক মই আজি প্ৰশ্ন কৰিম ধুনীয়াকৈ উত্তৰ দিবি দেই কিন্তু হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই ভেকলা তই ধুনীয়াকৈ এটা কবিতা মাতি শুনাও। ওকে ছাৰ, মই নিজে কবিতা এটা পাঠ কৰিম। মোৰ কবিতাটোৰ নাম হৈছে হিমন্ত মামা তুমি আমাক ঠগিলা। হিমন্ত মামা তুমি আমাক ঠগিলা, বুলেট দিম কৰো আমাক বুলেট নিদিলা। কিয় মামা কিয় তুমি আমাক ঠগিলা? ছোৱালীহঁতক স্কুটি দিলা, আমাক কিন্তু বুলেট নিদিলা। শেষত গৈ আমাক স্কুটি দিলা, শেষত গৈ আমাক স্কুটি দিলা। মামা জানানে তুমি, ছোৱালীবোৰে আমাৰ কাষেৰে ধূলি উৰুৱাই স্কুটি চলাই যায়, আমি মুখ মেলি মেলি চাওঁতেই যায়, আমি মুখ মেলি মেলি চাওঁতেই যায়। ছোৱালী যেন লগা হৈছে আমাক স্কুটি চলাই, আমাক তেনেকে জোকাই মামা, তেনেকে জোকাই। মামা আমাক সন্মান তুমি ৰক্ষা কৰা, আমাক বুলেট দিয়া মামা, বুলেট দিয়া। তুমি কথা দিছিলা আমাক বুলেট দিম বুলি, তুমি কথা ৰাখা। মামা তুমি আমাক ঠগিলা, মামা তুমি আমাক ঠগিলা, আমাক বুলেট দিম বুলি কৈও তুমি আমাক বুলেট নিদিলা। এই চলিয়াত মোক ধৰ, এই চলিয়াত মোক ধৰ, মোৰ মাথা ঘূৰাইছি। ভেকলাৰ কবিতা শুনি মোৰ মাথা ঘূৰাইছি। বাপ্পা ঐ কি খাতাৰনাক কবিতা লাগছি এই ভেকলাই।